নমস্কাৰ, এই মুহূৰ্তত এটি বিশেষ খবৰ দিবলৈ বিচাৰিছোঁ আপোনালোকক। এই দৃশ্যলৈ মন কৰক, ভালদৰে প্ৰত্যক্ষ কৰক। ৰাইজ হতচকিত হৈ পৰাৰ লগতে তবাত মাৰিব। গোৱালপাৰা জিলাৰ ৰংজলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন বান্দৰত চোৰাং কাঠ ব্যৱসায়ৰ দপদপনি অব্যাহত। কেইদিনমানৰ পৰা বন বিভাগে অভিযান চলাই এক চমকৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ২৭ জুলাইৰ নিশা পৃথকে ৰংজলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ৩ ঠাইৰ পৰা ৪খন বাহনসহ লক্ষাধিক টকাৰ গছৰ কুণ্ডা জব্দ কৰাৰ পিছত ৩০ জুলাইৰ কাহিলী পুৱা ৰংজলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ চেঁচাপানী অঞ্চলৰ পৰা AS01BC 9890 নম্বৰৰ এখন মহেন্দ্ৰ পিকআপ ভানসহ শাল গছৰ কুণ্ডা জব্দ কৰাৰ পিছত উক্ত দুপৰীয়া অভিযান চলাই বন বিভাগে গোৱালপাৰা জিলাৰ সিধাবাৰী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গোৱালপাৰাৰ DFOৰ নিৰ্দেশত ACF নয়নজ্যোতি ৰাজবংশী, প্ৰটেকশ্যন ৰেঞ্জাৰ পৰীক্ষিত ঠাকুৰীয়া আৰু ৰংজলী আঞ্চলিক বন বিষয়া বৰেণ কুমাৰ দাসৰ নেতৃত্বত ৰংজলীৰ বনকৰ্মী আৰু গোৱালপাৰাৰ বনকৰ্মীৰ এটা বৃহৎ দলে তথা মাটিয়া আৰক্ষীৰ সহযোগত অভিযান চলাই প্ৰায় ৩ লক্ষাধিক টকাৰ চেগুন, গমাৰিকা আদি কৰি বিভিন্ন গছৰ বৃহৎ কুণ্ডা জব্দ কৰাৰ লগতে অবৈধ গছফলা মিলটো জব্দ কৰে। উল্লেখযোগ্য যে চোৰাং কাঠখিনি সিধাবাৰী অঞ্চলৰ পৰা ৰংজলী আঞ্চলিক বন বিষয়াৰ অধীনস্থ ধূপধৰা কাঠ ভঁৰাল চৌহদলৈ আনিবলৈ ৬খনকৈ পিকআপ ভান ভাড়া কৰিবলগীয়া হয়। ইতিমধ্যে এই চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ৩ লক্ষাধিক হ'ব বুলি ঠাৱৰ কৰা হৈছে।